এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। বৃদ্ধি কৰা হ'ল জিঅ' টেগিঙৰ সময়সীমা। 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হ'ল সময়সীমা। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। জিঅ' টেগিং কৰিবলৈ কোনো মানুহক 1 টকাও দিয়াৰ প্ৰয়োজন নাই। জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেগিং। যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজেই নিজৰ ঘৰৰ জিঅ' টেগিং কৰিব পাৰিব। কিদৰে কৰিব জিঅ' টেগিং? আপুনি সাজু কৰক মাত্ৰ 4 বিধ নথি। এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ। এইকেইবিধ নথি হ'লেই আপুনি কৰিব পাৰিব জিঅ' টেগিং। এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেগিং হৈছে। যদিহে আপোনাৰ জিঅ' টেগিং হোৱা নাই শীঘ্ৰেই কৰক জিঅ' টেগিং। জিঅ' টেগিং হৈ যোৱাৰ আপুনিও লাভ কৰিব চৰকাৰী পকী ঘৰ। নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্মা লাইভ। এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। বৃদ্ধি কৰা হ'ল জিঅ' টেগিঙৰ সময়সীমা। 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হ'ল সময়সীমা। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। জিঅ' টেগিং কৰিবলৈ কোনো মানুহক 1 টকাও দিয়াৰ প্ৰয়োজন নাই। জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেগিং। যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজেই নিজৰ ঘৰৰ জিঅ' টেগিং কৰিব পাৰিব। কিদৰে কৰিব জিঅ' টেগিং? আপুনি সাজু কৰক মাত্ৰ 4 বিধ নথি। এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ। এইকেইবিধ নথি হ'লেই আপুনি কৰিব পাৰিব জিঅ' টেগিং। এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেগিং হৈছে। যদিহে আপোনাৰ জিঅ' টেগিং হোৱা নাই শীঘ্ৰেই কৰক জিঅ' টেগিং। জিঅ' টেগিং হৈ যোৱাৰ আপুনিও লাভ কৰিব চৰকাৰী পকী ঘৰ। নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্মা লাইভ।